गोजौ फरायसालि जोबथा आनजाद अदेबानि Hslc आनजादाव मोजाङै नम्बर लानानै उथ्रिसारनाय फरायसाफोरनो हादोरसा सोरखारा बोसोरफ्रोमबो आनन्दराम बरुवा बान्था होबोदों। बेबादिनो दिनै 2023 मायथाइयाव गोजौ फरायसालिनि जोबथा आनजादाव मोजां नम्बर लानानै उथ्रिसारनो हानाय सान 27,183 फरायसाफोरनो आनन्दराम बरुवा थुलुंगा बान्था महरै साफायाव 15,000 राङै अनसुंथाइ होयो। गुवाहाटी नोगोरमानि श्रीमन्त शंकरदेव कलाक्षेत्रआव जानाय फरायसाफोरनो थुलुंगा बान्था होनाय हाबाफारियाव बाहागो लानो मोननानै गोजोननाय फोरमायो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया। অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী শ্ৰী ৰনোজ পেগু ডাঙৰীয়া আজি খন্তেক সময় আগতে আমি ৰাজ্যৰ 27,183 গৰাকী ছাত্ৰ ছাত্ৰীলৈ ডিবিটি যোগে এই 15,000 টকা প্ৰেৰণ কৰিছো আৰু নিৰ্দিষ্ট কৰি দিয়া ৱেবছাইটত গলে আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান বা বঁটা প্ৰাপক হিচাপে আমাৰ যি অভিনন্দন পত্ৰ সেই পত্ৰখনো আমি ডাউনলোড কৰি লোৱাৰ সুবিধা পাম। সেইবাবে আমি আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে আনন্দৰাম বৰুৱা বৃত্তিলৈ আমি ইয়াক ৰূপান্তৰ কৰিব খুজিছো। ক্লাছ 5ত আনন্দৰাম বৰুৱা বৃত্তি প্ৰতিযোগিতা আমি পাতিম, য'ত নেকি আমি ৰাজ্যখনৰ 10,000 ছাত্ৰ ছাত্ৰীক আমি বৃত্তি প্ৰদান কৰিম। অষ্টমমান শ্ৰেণীত সেৱাৰ জৰিয়তে আমি আৰু এটা বৃত্তি প্ৰতিযোগিতা পাতিম, য'ত আমি আৰু 10,000 ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰিম। আৰু দশমমান শ্ৰেণীৰো 75% পৰিৱৰ্তে প্ৰথম 10,000 জন ছাত্ৰ ছাত্ৰীক আমি আনন্দৰাম বৰুৱা বৃত্তি, দশমমান মেট্ৰিক পৰীক্ষাক আমি বৃত্তি পৰীক্ষাও বুলি মানিম আৰু আমি 10,000 ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বৃত্তি প্ৰদানৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ প্ৰতি বছৰে 30,000 ছাত্ৰ ছাত্ৰীয়ে অসমত আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে আনন্দৰাম বৰুৱা বৃত্তি লাভ কৰিব আৰু আমি ইয়াৰ জৰিয়তে এটা প্ৰতিযোগিতাৰ পৰিৱেশ এটা নিৰ্মাণ কৰাৰ বাবে আমি চেষ্টা কৰিম। অহা বাৰৰ পৰা আমি সেৱাক বিলুপ্ত কৰাৰ পিছত অহা বাৰৰ পৰা ৰাজ্যত শিক্ষা সংসদ হ'ব, মাধ্যমিক শিক্ষা সংসদ নাথাকিব, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ নাথাকিব, তাৰ জাগাত শিক্ষা সংসদ থাকিব। আৰু আমি ক্লাছ 12ৰ পৰীক্ষাটো যাৰ পৰা ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব, ডক্টৰ হ'ব, সেই পৰীক্ষাটোকে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষালৈ আমি ৰূপান্তৰ কৰিব খুজিম, যাতে জীৱনত দুটা পৰীক্ষা দিব নালাগে, বহুত বেছি গুৰুত্বপূৰ্ণ, জীৱনত যাতে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা দিব পাৰো আৰু যাৰ পৰাই আমি ডক্টৰ ইঞ্জিনিয়াৰ আদিলৈকে যাব পাৰো। এতিয়া আমাৰ যিবিলাক প্ৰাইভেট স্কুল আছে, যেনে এতিয়া মই ল'ৰা ছোৱালী প্ৰাইজ লওঁতে সুধিছো ক'ত পঢ়া, ৰামানুজমত পঢ়ো, কি কৰোঁ, হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰোঁ। ষ্টেণ্ডটো ইয়াৰ্ডষ্টিক হ'ব নোৱাৰে। মেডিকেল ইঞ্জিনিয়াৰিঙত সেইখন স্কুলৰ পৰা কিমান ল'ৰা ছোৱালীয়ে নাম ভৰ্তি কৰিলে। গতিকে অহাবাৰ আমি এনাউন্স কৰিম ক্লাছ 12ত যে কোনখন স্কুলৰ পৰা কিমান ল'ৰা মেডিকেল ইঞ্জিনিয়াৰিং পাছ কৰিলে। ষ্টেণ্ডটো আমাৰ কাৰণে লক্ষ্য নহয়, আমাৰ কাৰণে কেতিয়াবা ষ্টেণ্ডটো এটা জীৱনৰ আমাৰ কাৰণে এটা ডিসইনচেন্টিভ হৈ পৰে যে মই ষ্টেণ্ড কৰিলোঁ কিন্তু মই মেডিকেলত চিট নাপালোঁ, মই ষ্টেণ্ড কৰিলোঁ কিন্তু মই ইঞ্জিনিয়াৰিঙত চিট নাপালোঁ। গতিকে প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আমি ৰিজাল্ট এই ধৰণে আমি ঘোষণা কৰিম যে এইখন স্কুলৰ পৰা দুজনে মেডিকেলত পালে, এইখন স্কুলৰ পৰা এজনে ইঞ্জিনিয়াৰিঙত পালে, এইখন স্কুলৰ পৰা 10জন ল'ৰাই গৈ পেলাই গুৱাহাটী ইউনিভাৰ্চিটিত নাম লগালে। অৰ্থাৎ ষ্টুডেণ্টৰ ট্ৰেক ৰেকৰ্ডহে আমি ঘোষণা কৰিম যে 50 গৰাকী ষ্টুডেণ্টে ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী দিছিলে, 50 গৰাকী ষ্টুডেণ্টে গৈ কেনেধৰণে জীৱনত আগুৱাই যাব পাৰিলে। যিটো ৰিজাল্ট দিয়া দিনাখন টিভিত হুলস্থুল হৈ যায় যে 7জন ল'ৰাই ষ্টেণ্ড কৰিলে, 5জন ল'ৰাই ষ্টেণ্ড কৰিলে, বাকী কেইজনে কি কৰিলে।
5 জনেতো ষ্টেণ্ড কৰিলে বাকি 45 জনে কি কৰিলে 50 জনেতো পৰীক্ষা দিছিল গতিকে 50 জনৰ বিষয়ে যাতে ৰাইজে জানে তাৰ বাবে এটা আমি নতুন একাডেমিক ৰিপৰ্ট কাৰ্ডৰ আমি ব্যৱস্থা কৰিব খুজিছো যত নেকি ক্লাস 12 ৰ পিছত হেডমাস্টাৰ জনে আমাক ৰিপৰ্ট দিব লাগিব প্ৰিন্সিপাল জনে আমাক ৰিপৰ্ট দিব লাগিব যে মোৰ 50 জন ছাত্ৰ ছাত্ৰীয়ে কোট আৰু কেনেকে জীৱনৰ কক্ষপথত আগবাঢ়ি গল আৰু সেইটো আমি আনুষ্ঠানিকভাৱে প্ৰচাৰ বা প্ৰকাশ আমি সেইটো কৰিম আৰু স্কুল বিলাকৰ যেটো মানদণ্ডৰ পৰীক্ষা সেই মানদণ্ডৰ পৰীক্ষাত আমি সেইখন ৰিপৰ্ট কাৰ্ডক আমি আটাইতকৈ বেছি ব্যৱহাৰ কৰিম এতিয়া যেটো আমাৰ ৰিপৰ্টিং সিস্টেম আছে যে আমাৰ স্কুল বিলাকত কোনোবা স্কুলত এজন বা দুজন লৰাই ষ্টেণ্ড কৰিলে দেউতাক মাকে বাকি 40 জনৰ বিষয়ে গম নাপায় আৰু ষ্টেণ্ড কৰা দুজনক লৈ এটা যেটো ইউফোৰিয়া হয় তাৰ পৰা শিক্ষাক আমি বৃত্তিৰ পৰা ব্যৱসায়লৈকে আমি ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা কৰো সেই কাৰণে আমাৰ প্ৰচেষ্টা হ'ব যে হোলিষ্টিক ফলাফল যে গোটেই 50 জন ষ্টুডেন্টৰ কি হ'ল তাৰ বিষয়ে আমি যদি জানিব পাৰো আজি আমি কোনেও নুখুদু আমাৰ অসমত বহুত কেইখন ভাল ভাল স্কুল আছে প্ৰাইভেট সেক্টৰত কিন্তু আমি তেওঁলোকক প্ৰশ্ন নকৰো যে তোমালোকৰ গোটেই কেজন ষ্টুডেন্ট কোড গল কাৰণ মই যেতিয়া মেডিকেল কলেজ বিলাকত যাওঁ এই ষ্টুডেন্ট বিলাকক মই দেখা নাপাওঁ ইঞ্জিনিয়াৰিং কলেজ বিলাকত গলে ষ্টুডেন্ট বিলাকক দেখা নাপাওঁ তাৰ মানে আমি লৰা ছোৱালীক কম্পিটিটিভ কৰাত ব্যৰ্থ হৈছো ক্লাস 12 ৰ পৰীক্ষাক আমি থিওৰিটিক্যালি গুৰুত্ব দিয়াৰ ফলত এবছৰ লৰা ছোৱালী অফ লবলগীয়া হয় আকৌ মেডিকেলৰ কাৰণে নতুনকৈ পঢ়িবলগীয়া হয় ইঞ্জিনিয়াৰিংৰ কাৰণে নতুনকৈ পঢ়িবলগীয়া হয় কিন্তু যদি ক্লাস 12 ৰ পৰীক্ষাতে যদি মেডিকেল এন্ট্ৰেন্সৰ বিষয়ে আমি পঢ়িব পাৰো ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সৰ বিষয়ে পঢ়িব পাৰো তেতিয়া সকলোৰে জ্ঞান বৃদ্ধি হ'ব সকলোৰে উৎসাহ বৃদ্ধি হ'ব গতিকে আমাৰ বিদ্যালয় বিলাকক লাহে লাহে আমি প্ৰতিযোগিতাৰ পৰিবেশলৈ লৈ যাব লাগিব 1500 2000 মেডিকেল সিট হ'ব আৰু আমাৰ এজনো ছাত্ৰ ছাত্ৰী ডক্টৰ নহব ইঞ্জিনিয়াৰ নহব তিনিচুকীয়াত মেডিকেল কলেজ হ'ব তিনিচুকীয়াৰ এজন লৰাও মেডিকেলত নপঢ়িব গোলাঘাটত মেডিকেল কলেজ হ'ব গোলাঘাটৰ এজন লৰাও গোলাঘাটত মেডিকেল নপঢ়িব এই ধৰণে আমি চলি থাকিলে এসময়ত আমাৰ সন্মুখত অন্ধকাৰ আহিব বিদ্যালয় বিলাকৰ মাজত প্ৰতিযোগিতা হ'ব লাগিব আৰু প্ৰতিযোগিতা ষ্টেনেৰে নহয় সমগ্ৰ ছাত্ৰ কেজনৰ জীৱনৰ ওপৰত প্ৰতিযোগিতা হ'ব লাগিব আৰু তেতিয়া আমি আগুৱাই যাব পাৰিম ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দেখুৱাই দিয়া পথেৰে আমি আগুৱাই যাব পাৰিম যোৱা কেইটামান বছৰত আমাৰ অসমৰ শিক্ষা ব্যৱস্থাই এটা নতুন ৰূপ পাইছে আমি যথেষ্ট আগবাঢ়িব পাৰিছো কেইদিনমান আগতে আমাৰ অসমৰ শিক্ষা ক্ষেত্ৰৰ ওপৰত আলোচনা সমালোচনা হৈছিল আমাৰ ৰাজ্যত দুৰ্ভাগ্যবশতঃ আমাৰ বৌদ্ধিক মহল একাংশ মিডিয়াৰ একাংশয়ো শিক্ষা ক্ষেত্ৰক সমালোচনা কৰিছিল আৰু এইবাৰ দেশৰ ভিতৰতে একাডেমিক টেকনলজিৰ ইনোভেশনৰ বাবে শিক্ষা ক্ষেত্ৰক ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কৃত কৰা হৈছে তাৰমানে আমাৰ ডিস্কৰ্ড কিমান আছে অসমত আমি যেটো বস্তু সমালোচনা কৰিছো দেখে অসমৰ পৰা তাক শিকিব খুজিছে আমাৰ মাজত গ্যাপ কিমান আছে আমি ইয়াতে ৰাতিপুৱাই চিন্তা কৰিছো যে শিক্ষা ক্ষেত্ৰ যদি উলাই মই এটেন্ডেন্স দিব লাগিব কোনোবাই লিখিছে মই গছৰ ওপৰত উঠি এটেন্ডেন্স দিব লাগিব নহলে আমি কানেকশন নাপাম কোনোবাই কৈছে মই অমুকত থিয় হৈ দিব লাগিব আর দেখে জানিব খুজিছে অসমৰ শিক্ষকেনো গছৰ ওপৰত উঠিও কেনেকে এটেন্ডেন্স দি আছে তাৰমানে তাকো ভাল পাইছে মানুহে আমাৰ টিচাৰ ইমান সিনসিয়াৰ যে গছৰ ওপৰত উঠিও এটেন্ডেন্স দি আছে আৰু মই তেনেকুৱা শিক্ষক বিচাৰো যে গছৰ ওপৰত উঠিও এটেন্ডেন্স দি থকা শিক্ষক মই বিচাৰো হি মোৰ মনটোক চিন্তিত নকৰে বাতৰি কাকতখনে নিগেটিভ নিউজ কৰিছে যে শিক্ষকজনে গছৰ ওপৰত উঠি এটেন্ডেন্স দিছে মোৰ বুকুখন গৌৰৱেৰে উফন্দি আছে যে মই এনেকুৱা টেটৰ শিক্ষক নিযুক্তি দিলো যে গছৰ ওপৰত উঠি গৈ এটেন্ডেন্স দিছে হেতু মই আকৌ পজিটিভ বুলি ভাবো মোৰ চিন্তাধাৰা
সি এটা পজিটিভ যেতিয়া কোনোবা এজন শিক্ষকক দেখুৱাই যে দলঙৰ মাজেদি কষ্ট কৰি গৈ চাকৰি কৰিছে গৈ মই নাভাবো যে দৰমহা কেইটাৰ কাৰণে কৰিছে মই মনত ভাবো শিক্ষকজনে ছাত্ৰ ছাত্ৰীক ইমান মৰম কৰে যে নাওদি গৈ হলেও ক্লাছ কৰি আছে সেই শিক্ষকজনক লৈ মই কোনো প্ৰকাৰে দুখিত নহওঁ কাৰণ মই জানো সেই শিক্ষকজনে অজস্ৰ মানুহৰ কাৰণে জীৱন্ত নায়ক হৈ পৰিছে তেওঁক মানুহে ফলো কৰিব যে এনেকুৱা এজন জীৱন্ত নায়ক আমাৰ মাজত আছে গতিকে এনেকুৱা কাহিনীবিলাক আমাক তিক্ততা নানে এই কাহিনীবিলাকে আমাক প্ৰেৰণা দিয়ে যে অসমত এনেকুৱা শিক্ষক আছে এনেকৈ কষ্ট কৰি পেলাই ক্লাছ কৰে আৰু তেনেকুৱা যদি অসমত মানুহ থাকে 1000 2000 3000 আমাৰ অসমখনেতো পৰিৱৰ্তন হৈ যাব কোনোবাই কৈছে মোৰ শিক্ষা ক্ষেত্ৰত নাম লগাওতে মোৰ 45 মিনিট সময় ক্লাছটোৱে গুচি যায় হেতু ভাল কথা নহয় কমন ৰুমত ক্লাছত এনে আড্ডা মাৰি 45 সময় যোৱাতকৈ কোনোবাই যদি কম্পিউটাৰ লগত 45 মিনিট সময় খৰচ কৰে তাৰটো জ্ঞান বৃদ্ধি হয় হিটো শিকুতে ঘৰত গৈ বেলেগ কথা কম্পিউটাৰৰ পৰা জানিব ইচ্ছা কৰে অৰ্থাৎ মই এইটো বুজাব খুজিছো যে আমি ইয়াক যিমানে সমালোচনা নকৰো কিয় আমি যি সকলে বুজো যে অসমৰ ভৱিষ্যত আমি শিক্ষাৰ আন্দোলনেৰে কৰিব লাগিব তেওঁলোকৰ বাবে নতুন ইনোভেশন বিলাক প্ৰেৰণাৰ বাতৰি নতুন ইনোভেশন বিলাকে আমাক ৰাস্তা দেখুৱায় নতুন ইনোভেশনে আমাক মনত শান্তি দিয়ে যে কোনোবাই অন্তত ৰাজ্যৰ কাৰণে চিন্তা কৰি আছে চিন্তাটো কেতিয়াবা সকলো চিন্তাৰ ফসল পজিটিভ নহয় কাৰণ প্ৰত্যেকজন সাইন্টিষ্টৰ যদি প্ৰত্যেকটো ইনোভেশনে সাকসেস হয় তেতিয়ালে তো পৃথিৱীখন পৰিৱৰ্তন হৈ যাব তো ফেইলিউৰ ইজ দা পিলাৰ অফ সাকসেস কিন্তু কোনোবাই তো চেষ্টা কৰি আছে সেই চেষ্টাক যেতিয়া আমি উদগনি দিম আমাৰ অসমখন পৰিৱৰ্তন হ'ব সেই কাৰণে মই ৰনোজ পেগু ডাঙৰীয়াকো কৈ থাকো যে যিমান বিলাক নেগেটিভ নিউজ উলাই তাৰ মাজত দুটা শব্দ বিচাৰি লব যেটো পজিটিভ আৰু সেইটোকে জীৱনৰ অমৃত বুলি ধৰি লৈ কাম কৰি গৈ থাকিলে আমাক কোনেও ধৰি ৰাখিব নোৱাৰে অসমে এদিন আকাশ চুব তাক মই বিশ্বাস কৰো আজি আমাৰ বাবে এটা আনন্দৰ দিন মই অসমৰ আনন্দৰাম বৰুৱা বঁটা প্ৰাপ্ত সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছো পিতৃ মাতৃক অভিনন্দন জনাইছো জীৱনৰ এটা বাটৰ পৰা নতুন এটা জীৱনলৈ যাত্ৰা কৰাৰ মুহূৰ্তত আনন্দৰাম বৰুৱাৰ দৰে জীৱনে আমাক প্ৰেৰণা দিব মই পুনৰবাৰ সকলো ছাত্ৰ ছাত্ৰীক মোৰ মৰম আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছো পুনৰ এবাৰ শিক্ষা বিভাগক এই সুন্দৰ আঁচনি ৰূপায়ণৰ বাবে ধন্যবাদ জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অমৃতকালৰ সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো